সুপ্ৰভাত সকলোকে। পোনপ্ৰথমবাৰৰ বাবে এখন চুটি ছবি কৰিছোঁ। ইয়াত হয়তো বহুতো ভুল-ভ্ৰান্তি হৈছে। নিজৰ বুলি ভাবি ভুলবোৰ আঙুলিয়াই দিব, যাতে আমি ভুলবোৰ শুধৰাই ল'ব পাৰোঁ। আহকচোন আমি চুটি ছবিখন উপভোগ কৰোঁ। মোবাইল টিপি থকা এজন চাগে ধৰিব পাৰিছে, সি হ'ল চেনিৰাম আৰু তাৰ নাম হ'ল পিণ্টু। আৰু মাজৰজন হ'ল আমাৰ এই চুটি ছবিখনৰ মূল নায়ক মন, আৰু মনৰ লগত থকাজন পুতু। আহকচোন চুটি ছবিখন আমি চাওঁ। আশা কৰিছোঁ চুটি ছবিখন চাই আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল। গুড মৰ্ণিং দেহা। দেহা চাই নক'বা মোক। কিয়? তুমিওতো মোৰ দেহা ন? দেহা বুলি কোৱাহে, দেহা বুলি ভাবা জানো মোক? কি হ'ল ইমান খং কৰিছা যে? খং নকৰিম তোমাক। কালি ৰাতি কাৰ লগত বিজি আছিল? কালি ৰাতি মানে লগৰ এটাৰ বাৰ্থডে আছিলে, চ' অলপ অনলাইন আছিলোঁ। সেইবোৰ বাদ দিয়া। মই তোমাক কিবা এটা আনিব দিছিলোঁ, আনিলা? কি দেহা? কিয় মই তোমাক মেট লিপষ্টিক এটা আনিব দিয়া নাছিলোঁ? কিয়? সেইদিনাখন এটা আনি দিছিলোঁ লিপষ্টিক। তুমিয়েতো কৈছিলা লিপষ্টিক বেছিকৈ লগালে মোক ভাল লাগে বুলি। আচ্ছা, ঠিক আছে, আনি দিম দিয়া। এতিয়া এইটোকে লোৱা। আহিলা? এইটো লোৱা। মোক কিয় দিছা? কিয়? তুমি খোজা নাছিলে জানো? মইচোন মেট লিপষ্টিক নলগাওৱে। মই কিয় খুজিম? শ্বেট, ৰিংকিকহে দিব লাগিছিলে। ভণ্টিৰ কাৰণে আনিছিলোঁ, পাৰ গ'লো দিয়া। উঠা। ঐ মন, এই পুতুক কোনোবাই পিক পেলাব, এইটো কেতিয়াও হ'বই নোৱাৰে। মূল ছাগলী গাখীৰ কপ, মই ইহঁতক পিক পেলামেই। তই আহি থাকিবি। যা যা। আজিকালি ছাগলী গাখীৰো ভেজাল হ'ল। পইতা এটা দে না, কিবা এটা খাওঁ। দে না পইতা এটা। দাদা, ইয়াকে বিস্কুট এপেকেট দি দিয়কচোন, যা। ছোৱালীজনী ক'ৰবাত দেখিছিলোঁ। ক'ত? কালি দে মৰ্ণিং ৱাকত। মই মনেই কৰা নাছিলোঁ। এইজনীয়ে সেইজনী। দা ভালকৈ তাইলৈ গৈ দা।
কাইলৈ লগ কৰি আছোঁ দেই দেহা ৰ'বাচোন ৰ'বা মন ঐ মন কি হৈছে তোৰ একো নাই হোৱা কিবা এটাতো হৈছে একো নাই হোৱা কিবা এটাতো এতিয়াতো কবি নে কি হৈছে একো নাই হোৱা ক না কালি ছোৱালী এজনী দেখিছিলোঁ ছোৱালীজনী দেখাৰ পাছত তাইক কিবা এটা ভাল লাগি গ'ল এইটো পিছে কলিনে নাই তই কোৱা হোৱাই নাই মানে তাইক লগেই পোৱা নাই একো নাই পাৰ্টি কিন্তু লাগিব দেই বাৰু দিম দে মোকো লাগিব ঐ মন কি হৈছে তোৰ একো হোৱা নাই নাই তোৰ কিবা এটা হৈছে সেইদিনা যে দেখা পাইছিলোঁ ছোৱালীজনী সেইদিনা তাইক সদায় লগ পাম বুলি আহোঁ কিন্তু আজিলৈকে লগেই পোৱা নাই তাকে তই লগ নাপাবি নেকি ইমান দিন হ'ল নাই নাই সেইটো হ'ব নোৱাৰে মোৰ বিশ্বাস আছে মই এদিন নহয় এদিন লগ পামেই ঐ মন এইপিনে তাতোন কোন আহিছে এয়া মোক সপোনে দেখিছোঁ নেকি নাই দেখা নেকি কপোন মনৰ কথাখিনি কৈ দে যা আজি কওঁ জানো নহ'লে মই কিন্তু পিন্টুক পতাম আকৌ নাই মই ক'ম ৰ দা আজি কিন্তু ছাগলী গাখীৰ লাগিব ঐ শুনা কোৱাচোন কি নাম তোমাৰ আকৃতি মই মন তোমাৰ লগত এটা কথা আছিলে কোৱাচোন কি কথা অলপ পাৰ্চনেল ভণ্টি বা তহঁত থাক মই যাওঁ হ'ব দে কি আছিল কোৱা মোৰ দেৰি হৈছে ইমান দিন তোমাক দেখা পোৱা নাছিলোঁ যে মামাহঁতৰ ঘৰলৈ গৈছিলোঁ আচ্ছা কি আছিল কোৱা জুলি মানে সেইদিনাখন তোমাক দেখাৰ পৰাই মই তোমাক ভাল পাব লৈছোঁ আৰু এতিয়া তুমিয়ে মোৰ একপক্ষ প্ৰেম তুমি যদি মোৰ এই প্ৰেমৰ প্ৰস্তাৱটি গ্ৰহণ কৰা মই আমাৰ এই ভালপোৱা চিৰযুগমীয়া কৰি ৰাখিম তোমাৰ এই পবিত্ৰ প্ৰেমক মই সন্মান জনাইছোঁ তুমি যদি মোক প্ৰকৃততে ভাল পোৱা মোৰ পাপাৰ লগত কথা পাতিবা ঠিক আছে মই কাইলৈৰ ভিতৰত তোমাৰ দেউতাক গৈ আমাৰ এই ভালপোৱাৰ কথা পাতিম বাই লাভ ইউ নেদাও নেকি মই আহো মন আহা বহা তোমালোক বহা মই পাপাক মাতি দিওঁ পাপা কালি যে মই যে কৈছিলো ল'ৰাজন আহিছে হয় নেকি বলা যাও আজি মোৰ বহুত ভয় লাগিছে কি হ'ব জানো আজি একো নহয় তই মোৰ লগত আহিছ কোনে কি কৰিব এইটো মইহে জানো একো নহয় পাৰিবি ইমান ভয় লাগি আছে মন ইমান ভাল লাগিছে কি এইখন কি এইটো ভালকে বহচোন গোটেই সন্মান হানি কৰিবি একো নহলে কিবা এটা ভাল লাগিছে ভালকে বহি থাক মন কিবা এটা ভোক লাগিছে ই মোক শেষেই কৰিব হকোৱা নেকি তই ভালকে থাক মই গৈ ৰাস্তাত কিনিম পাপা এয়া মন এয়া পুতু আৰু মন এয়া মোৰ পাপা নমস্কাৰ আংকল নমস্কাৰ বহা তোমালোক বহা মই চাহ বনাওঁগে
তোমাৰ ঘৰত কোন কোন আছে? মা আৰু মই। মানে মা আৰু তুমি তুমি কি কৰি আছা? আংকল মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি বৰ্তমান চাকৰি বিচাৰি আছোঁ। সিমানেই? হয়। পঢ়া শুনাটো কৰিলাই, কৰ্মসংস্থান কিবা এষ্টাব্লিছ জীৱনতো হ'বই লাগিব। হ'ব লাগিব আংকল, বৰ্তমান এতিয়ালৈকে হোৱাগৈ নাই। ইউ আৰ বেকাৰ? হয় আংকল, মই চাকৰি বিচাৰি আছোঁ, পোৱা নাই। চোৱা মন, মোৰ ছোৱালী আকৃতিক মাক নোহোৱা অৱস্থাৰ পৰা মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰি যত্ন কৰি এজনী ছোৱালীক মৰমত মই ৰাখিছোঁ। মাক অবিহনে এজনী ছোৱালীক মই কৰ্মসংস্থাপনহীন এটা ল'ৰাক কেনেকৈ দিম? প্ৰথমে তুমি নিজক এষ্টাব্লিছ কৰি লোৱা, বনাই লোৱা, কিবা এটা কৰি লোৱা, তাৰপিছত তোমাৰ বিষয়ে মই চিন্তা কৰিম। হ'ব আংকল, মই আপোনাক কথা দিছোঁ, মই নিজৰ ভৰিৰ ওপৰত থিয় হৈহে মই আকৃতিক বিয়া কৰোৱাৰ কথা ভাবিম। মন চাহ লোৱা। থেংক ইউ। ঐ ফুটু ফুটু? চাহ ল। আহিলা, বহা। কোৱা। মানে তোমাৰ দেউতাই তোমাক বেকাৰ ল'ৰাজনলে কেতিয়াও বিয়া নিদিয়ে, সেইকাৰণে মই কাইলৈ চাকৰিৰ কাৰণে বাহিৰত যাবগৈ লাগিব, আৰু মই অহা কাইলৈ চাকৰিৰ কাৰণে বাহিৰত যাম। সেইকাৰণে মই অহালৈকে তুমি ভালকৈ থাকিবা। May I come in, sir? Coming. বহা। কামত ৰেগুলাৰ থাকিবা হা। অ'কে ছাৰ। চেনি খাব লাগে, কিন্তু চুগাৰ হোৱাকৈ নহয়। এবাৰ যদি চুগাৰে পাই যায়, চেনি কিনিবলৈও ভয় লাগে।
অ' বা তোৰ ফোন আহিছে। হেল্ল'। হেল্ল', অ' আকৃতি, অঁ কোৱা। কাইলৈ লগ কৰিবাচোন, তোমাৰ কাৰণে এটা ভাল ছাৰপ্ৰাইজ আছে। ঠিক আছে, হ'ব দিয়া। অঁ ঠিক আছে ঠিক আছে। ঐ এইটো চাবি। ঐ কোন পাইছে পলা। ধৰ্ষণ 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 উদণ্ড এচামে শৰীৰৰ উত্তেজনা ধৰ্ষণ কৰে। য'ত নাৰী ৰূপা বুলি কয় তাতেই চোন লাঞ্ছিতা বঞ্চিতা আৰু যান্তনাত চটফটা তেজেৰে লুতুৰি পুতুৰি হয় উলংগ শৰীৰ। জীয়াই থকাৰ হেঁপাহত চিঞৰি চিঞৰি কান্দি কান্দি কয় মানৱ ৰূপী পিশাচ কেইটাই ভক্ষণ কৰিছিল মোক। দলবদ্ধভাৱে পাতিল পুলসজ্জা ৰাতি ধ্বংস কৰে মোৰ সতীত্ব। কিন্তু নৰপিশাচবোৰে আইনৰ চকুত ধূলি মাৰে। বিভৎসৰূপী নৰপিশাচবোৰ হৈ পৰে নিদ্ৰোহী। ধৰ্ষিতা গৰাকী হৈ পৰে সমাজৰ এগৰাকী লাঞ্ছিতা বঞ্চিতা ধৰ্ষিতা বেচাৰু অভদ্ৰ মহিলা। এই দেশত মহিলা সুৰক্ষিত নহয়। দেশ ৰসাতলে গ'ল। দামী কাপোৰ পিন্ধি দামী গাড়ীত উঠি ফুৰিলে নহ'ব। ধৰ্ষণ নামৰ এই বৃহৎ ব্যাধি কৰিব লাগিব। সেয়ে সুধিছো পুনৰ সকলোকে বিভৎসৰূপী নৰপিশাচ ধৰ্ষণকাৰীবোৰৰ শেষ ক'ত?